স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আৰু এয়া শনিবাৰৰ দিনা ৰাতিপুৱাই ওলাইছো শিলঙলৈ বুলি প্লেন বহুদিন আগৰ পৰাই চলি আছিল কিন্তু সময়কণহে মিলাব পৰা নাছিল আৰু এয়া আহি মা কামাখ্যাৰ গেটো পাৰ হলো আৰু এয়া খানাপাৰা পাৰ হৈ ট্ৰল গেট পালো আৰু এয়া আমি আহি খাব সোমালো ধাবা এখনত অলপ কিবা খায়ে আকৌ আমাৰ যাত্ৰা ষ্টাৰ্ট দিলো গুৱাহাটীৰ পৰা ওলাইছিলো 7:30 মান বজাত আৰু প্ৰায় 10:30 মান বজাত আমি বৰাপানী লেক পালো আৰু বৰাপানী মানে যেহেতু শিলং পালোৱে তাত অকণমান টাইম ৰখি ফটো দুখনমান উঠি তাৰ পৰা ওলাই দিলো আৰু এয়া চাওকচোন লাইটলুম আহি পায়ে কি দেখিলো চাৰিওপিনে ইমান কুঁৱলী মোক চাওকচোন তথাপিতো ছাতিটো লৈয়ে খোজকাঢ়ি ওলালো তথাপি অলপ জিকিলো ছাতি হল এটা আৰু মানুহ হলো আমি 7জন আৰু পিছলৈ তাত বতৰটো ইমানে বেয়া কৰিলে যে আমি আৰু কতো যাবই নাপালো হেয়ে ৰুম এটা লৈ ৰাতিটোৰ বাবে থাকি দিলো আৰু আজি হল নেক্সট ডে ৰাতিপুৱা ওলালো আজি 7 সিষ্টাৰ ফল চাম বুলি কিন্তু দেখিলেই নহয় কুঁৱলীৰ বাবে একো ধৰিবই নোৱাৰি আৰু তাৰ পৰা ওলাই এতিয়া সিধা ইকো পাৰ্ক সোমালো চাওকচোন ভিউটো যে কি ধুনীয়া এনেকৈ অলপ টাইম ফটো দুখনমান উঠি তাৰ পৰা ওলাই দিলো আৰু এয়া হল আৰৱা কেভ ইমান ধুনীয়া প্লেচ নহয় কি কম আপোনালোকক টিভিত দেখি থকা যেন লাগে আৰু এটা কথা ইয়াৰ ভিতৰত সোমাবৰ বাবে ফাৰ্ষ্ট টিকেট ল'ব লাগিব আৰু ইয়াৰ এন্ট্ৰি ফিজ হৈছে পাৰ পাৰ্চন 50 টকা আৰু ইয়াত জিপে একদমেই নহয় গতিকে কেছ লগত আনিবই আৰু চাওকচোন ভিতৰৰ ভাগ যে ইমান ধুনীয়া মই যে পাগলে হৈ যাম জানেনে আৰু আহি আমি কেবটোৰ ভিতৰত সোমোৱা ৰাস্তাটোও পাই গ'লো ভিতৰৰ পিনে চাৰিওপিনে কেৱল ডাঙৰ শিল আৰু বৈ আহিছে নিজৰাৰ ঠাণ্ডা পানীবোৰ তাত আৰু আমি বেছি টাইম নৰখিলোঁ কাৰণ আমি সোনকালে গুৱাহাটীও গৈ পাব লাগে আৰু তাত পিন্ধিলো শিলঙৰ ড্ৰেছযোৰ লাগিছেনে একদম তাৰে ছোৱালীজনীৰ নিচিনা জল্দি ফটো উঠি এতিয়া ওলাইছো চিধাই শিলঙৰ ডাঙৰ গীৰ্জাঘৰটোলৈ বুলি আৰু আহি পাই ইমান ধুনীয়া পৰিৱেশ এটা দেখি তাৰ পৰা সঁচাই আহিব মন যোৱা নাছিল তাত প্ৰে কৰি সকলোকে চাহ খাব দিয়া হৈছিল আৰু আমিও চান্সতে ডেন্স মাৰি ল'লোঁ আৰু এতিয়া আহিছোঁ শিলঙৰ পুলিচ বজাৰত अरे 20 रुपया ইয়াত কে কমত হ'ব নাই নহয় 10 টাকা 10 টাকা নিম বুলি আৰু এয়া ৰাতি প্ৰায় 1মান বজাত গুৱাহাটী পোৱাৰ পিছতে আধা ৰাস্তাতে আমাৰ গাড়ীও চকা লগালে বাৰু কিন্তু তাৰ পিছত আকৌ হ'ল আমাৰ গাড়ীখনৰ বেটাৰী ডাউন গোটেই কেইটাই ঠেলালো কিন্তু ড্ৰাইভাৰ দাদাজনে গাড়ীখন ষ্টাৰ্টে দিব নোৱাৰিলে মুঠতে কৈছোঁ নহয় বহুত বেয়া দিনত শিলঙত গৈছিলোঁ ৰাইজ এনেকৈ আৰু আজিৰ ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিলোঁ তাত উঠা ফটো দুখনমান লগাই দিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই